জীৱন লৈ কাহিনী লিখা বহুত সহজ, কিন্তু কাহিনীৰ নিচিনা জীৱন সজোৱাৰ বহুত কঠিন। তাকেই ভাল পোৱা, যি তোমাক ভাল পায়, তাক নহয় যাক তোমাৰ ভাল লাগে। শৰীৰৰ অংগ কাটি ভাল পোৱা প্ৰকাশ কৰাটো মূৰ্খামিৰ কাম। যাৰ কাষত চকুপানীৰ কোনো মূল্য নাই, সেই তেজৰ মূল্য কেনেকৈ দিব? সময় আৰু টকাৰ মাজত প্ৰধান পাৰ্থক্য হ'ল আমি জানো আমাৰ হাতত কিমান টকা আছে, কিন্তু আমি নাজানো আমাৰ হাতত কিমান সময় আছে। সুখত থকা মানুহবোৰে নুবুজে কষ্ট কি, সপোন দেখা মানুহবোৰে নুবুজে বাস্তৱতা কি। বহুতে ক'ব তুমি বহুত সলনি হৈ গৈছা, কিন্তু তুমি সলনি হোৱা কাৰণটো কোনেও বিচাৰি নাযাব। সলনি হোৱাৰ কাৰণে ইচ্ছাৰ প্ৰয়োজন নহয়, প্ৰিয় মানুহটিৰ অৱহেলাই যথেষ্ট। পৃথিৱীত দুই ধৰণৰ কষ্ট আছে, এটাই আপোনাক কষ্ট দিয়ে, আনটোৱে আপোনাক সলনি কৰি দিয়ে। অভিযোগ নহয়, অভিজ্ঞতাৰ পৰা কৈছো, সৎ মানুহবোৰতকৈ অসৎ মানুহবোৰ বেছি সুখী। যদি জীৱনত এটা ডিলিট বটন থাকিলহেঁতেন, যিটো পিটিকি দিলে কিছু স্মৃতি, কিছু অনুভূতি, কিছুমান মানুহ ডিলিট কৰিব পৰা হ'লহেঁতেন, তেন্তে দেৰি নকৰিলোহেঁতেন। মানুহৰ বাবে সকলো সপোন পূৰ কৰা সম্ভৱ যদি তেওঁ যথেষ্ট সাহসী হয়। মানুহ যিমান বেছি নিজৰ পৰিচয় দি থাকে, সিমানেই মানুহৰ পৰা দূৰ গৈ থাকে। যিসকলে আঁতৰি গৈছে, তেওঁলোকে এটাই শিক্ষা দি গৈছে, যিসকল আছে তেওঁলোকো বেছি দিন নাথাকে। কৰ্মৰ ওপৰত বিশ্বাস ৰাখা, ভগৱানৰ ওপৰত আস্থা ৰাখা। সমস্যা যিমানেই জটিল হওক, সন্মুখত আহিবই ৰাস্তা। ভাল পোৱা কথাত নহয়, আচৰণত প্ৰকাশ পায়। কেৱল মুখত ভাল পাওঁ ক'লেই ভাল পোৱা নহয়, ব্যৱহাৰত বুজি পোৱা যায়। খঙৰ মাথাত কেতিয়াও কোনো সিদ্ধান্ত নল'ব, আৰু অত্যাধিক সুখৰ মুহূৰ্তত কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। হয়তো পিছত এই দুটা কামৰ কাৰণে আপোনাক দুখ ভুগিব লাগিব, নহয় চৰম মূল্য দিব লাগিব। এই পৃথিৱীত তেওঁ সকলোতকৈ বেছি ঠগ খায়, যিজনে নিঃসন্দেহ সকলোকে বিশ্বাস কৰি লয়। এজনী ছোৱালীৰ হাঁহি এজন ল'ৰাৰ হাঁহিতকৈ সুন্দৰ, কিন্তু এজন ল'ৰাৰ কান্দোন এজনী ছোৱালীৰ কান্দোনতকৈও বেদনাদায়ক। কাৰণ এজন ল'ৰাৰ বহুত বেছি কষ্ট নাপালে নাকান্দে। আপুনি যদি অলপতে বহুত বেছি কষ্ট পায়, তেন্তে আপোনাৰ বাবে এই পৃথিৱী বহুত কঠিন। শক্তিশালী হওক, পৃথিৱী আপোনাৰ বাবে সহজ হ'ব। জীৱনত কিছুমান মানুহ থাকে, তেওঁলোক কাষত থাকিলেও কন্দুৱাই, দূৰলৈ গ'লেও কন্দুৱাই। আনৰ ক্ষতি কৰিব বিচাৰিলে আপোনাৰ ক্ষতি নিশ্চিত। দুদিন আগত বা দুদিন পিছত, পাৰ্থক্য কেৱল সময়ৰ। বাৰে বাৰে ক্ষমা কৰি দিয়াটো ভাল মনৰ পৰিচয়, কিন্তু বাৰে বাৰে বিশ্বাসঘাতক কৰাটো মূৰ্খতা। কিছু কষ্টৰ পৰিণাম এনেকুৱা হয়, না প্ৰকাশ কৰিব পৰা যায়, না বুজাব পৰা যায়, কেৱল নীৰৱে সহ্য কৰিব লগা হয়। যিজনে তোমাক সঁচা প্ৰেম কৰে, তেওঁ এই তিনিটা কাম কেতিয়াও নকৰে। ১. পৰিস্থিতি যিমানেই কঠিন বা জটিল নহওক কিয়, তেওঁ কেতিয়াও তোমাৰ হাত এৰি নিদিয়ে। ২. যিমানেই ব্যস্ত থাকিলেও তোমাক ব্যস্ততাৰ অজুহাত কেতিয়াও নেদেখায়। ৩. যিকোনো পৰিস্থিতিতে তোমাক আনৰ আগত সৰু হ'ব নিদিয়ে। গুৰুত্ব আৰু ভালপোৱা কাষত থাকিলে বুজি পোৱা যায়, কাষত থাকিলে দামী বস্তুবোৰো সস্তীয়া যেন লাগে। মানুহ যিটো বিচাৰে সেইটো কেতিয়াও নাপায়, কাৰণ মানুহে সেইটো পায় যিটো তেওঁ পোৱাৰ যোগ্য।